যিভাগ ভাগৱত এজন ভকতে শিৰত তুলি ভক্তি ভাৱেৰে আসনত প্ৰতিষ্ঠা কৰে, সেই ভাগৱতৰ সম্পাদকৰ পদাধিকাৰৰ নামটো থকাটো প্ৰয়োজন নে অপ্ৰয়োজন? উদ্ভিদ আৰু জৰায়ুজ, এই চাৰিটা ভাগত বিভক্ত হৈ থকা আমি জীৱৰ ভিতৰত জ্ঞান আৰু বিবেকযুক্ত জৰায়ুজ নামৰ জীৱ আমি মানুহ, আৰু মানুহ নামৰ জীৱক তৰণৰ উপায় অসম লোকত জন্মগ্ৰহণ কৰা আমি অসমীয়া জাতিৰ প্ৰত্যেকজন ব্যক্তিয়ে আমি ধন্যবাদৰ পাত্ৰ, কিয়নো কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰে এজন সৎগুৰুৰ ছত্ৰ ছায়াত আমি সমস্ত জনাই জীৱন যাপন কৰাৰ সৌভাগ্যৱন্ত হ'লোঁ। আৰু তাতোতকৈ ধন্য আমি সেইজনা গুৰুৰে প্ৰপন্ন শিষ্য ব্ৰহাৰপুৰ মহাপুৰুষ মাধৱ গুৰুজনাই সুন্দৰভাৱে গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আমাক সহজ সৰল প্ৰাঞ্জল ভাষাত জীৱন যাপন কৰাৰ উত্তম মাৰ্গ দৰ্শন কৰাই দিছে। যিজনা গুৰুৰ আজি 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ হিচাপে আজিৰ এই মহাপুণ্যস্থানত আমি সমস্ত জনাই ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিছোঁ। প্ৰায় 12মান বজাতে অনুষ্ঠানভাগি আৰম্ভ হৈছে আৰু বৰ্তমান 3:10 গৈছে। এই সুদীৰ্ঘ 3 ঘণ্টা যোৱা সময় আপোনালোক শ্ৰী চৈতন্যমূৰ্তি ভকত ভগৱন্ত সুন্দৰভাৱে আসনত উপবিষ্ট হৈ আছে, আৰু আমি কি ক'ম কি নক'ম ইয়াৰ বিষয়বস্তু আমাৰ সীমিত জ্ঞানেৰে আমি অকণমান চিন্তা কৰি মাত্ৰ 2-এটি কথা আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব। যিহেতু গুৰুজন বস্তুৱে অৰ্থাৎ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ দ্বাৰা প্ৰণয়ন কৰা মূল সংস্কৃত ভাগৱতক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত গাঁৱলীয়া নগৰীয়া ধনী দুখীয়া উচ্চ নিচ আবাল বৃদ্ধ বনিতা সমস্তজনৰ মংগল সাধন হোৱাকৈ অসমীয়াতে কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত আমাক দি থৈ গ'ল। আৰু সেই কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱতক আমি সমস্তজনা কলিৰ মনমতী মনুষ্যক সুন্দৰভাৱে দৰ্শন কৰাই দিছে বৰহাৰপুৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই তেওঁৰ অপূৰ্ব সৃষ্টি নামঘোষাৰ মাধ্যমেৰে। আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে সেই নামঘোষাৰ বিষয়ে সুন্দৰভাৱে কৈ থৈ গৈছে। আপোনালোক সৰ্বজনতা যে নামঘোষা এনে এক উত্তম শাস্ত্ৰ, যি শাস্ত্ৰৰ সমানে সমানে ৰাখিব পৰাকৈ দ্বিতীয় এভাগ শাস্ত্ৰ এই সংসাৰত নাই। এতিয়া ইয়াৰ বিষয়ে যদি আমি জানিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে প্ৰথম জানিব লগা কথা হ'ল যে শাস্ত্ৰ শব্দটো আমি প্ৰত্যেকে ব্যৱহাৰ কৰোঁ, কিন্তু শাস্ত্ৰ শব্দৰ তাত্ত্বিক অৰ্থনো কি আমি হয়তো সমস্তজনাই জনা নজনাৰ মাজেৰে আশ্ৰয় কিন্তু প্ৰত্যেকে কৰি আছোঁ। এতিয়া শাস্ত্ৰ শব্দ ব্ৰহ্মৰ অৰ্থ যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে স্বাভাৱিক অৰ্থ আমি এনেধৰণে বুজি পাম যে ব্যাকৰণৰ সূত্ৰমতে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে শাক প্ৰথম শব্দ ইহল ধাতু যোগ ত্ৰম প্ৰত্যয় সমান শাস্ত্ৰ, অৰ্থাৎ শাস্ত্ৰ কাক বোলে বুলি কোৱাৰ লগে লগে আমি বুজি পাম যে যাৰ মাধ্যমেৰে 4টা ভাগত বিভক্ত হৈ থকা জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ মনুষ্যৰ আসৰিক স্বভাৱবিলাকক নিয়ন্ত্ৰণ কৰি সুন্দৰ জীৱন যাপনৰ চিন্তাৰে আগবঢ়াই দিব পৰা যি জ্ঞান একে স্থানতে থুপ খাই আছে,
তাকে কোৱা হৈছে শাস্ত্ৰ। আৰু সেই সমস্ত শাস্ত্ৰৰ ভিতৰত গুৰুজন বস্তুৱে নামঘোষা আমাক দি গ'ল, অৰ্থাৎ নিৰ্গুণ নিৰাকাৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ঈশ্বৰ তত্ত্বক চিন্তা কৰি ঈশ্বৰ তত্ত্বৰ নাম ব্ৰহ্মক শৰণ গ্ৰহণ কৰি কায় বাক্য মনেৰে আমি যদি একচিতে জীৱন যাপন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে সেই জীৱই অপ্ৰায়সে এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰম গতি লাভ কৰিব পাৰে। আৰু ইয়াকে 1000 এভাগ ঘোষাৰ মাধ্যমেৰে কৃপালু বঢ়াৰু মহাপুৰুষ মাধৱ গুৰুজনাই সুন্দৰভাৱে আমাক নামঘোষাত বৰ্ণনা কৰি দিছে। আৰু আপোনালোক সমস্তজনে নামঘোষা আশ্ৰয় কৰিছে, আমিও আশ্ৰয় কৰিছোঁ। আৰু আশ্ৰয় কৰোঁতে আমি যিখিনি সীমিত জ্ঞানেৰে বুজি পোৱা গৈছে, তাৰ ভিতৰত একাদশ স্কন্ধ মহাভাগৱতৰ কৃষ্ণ উদ্ধৱ সংবাদ, কৃপালু গুৰুজন বস্তুৰ কীৰ্তন গ্ৰন্থত কৃষ্ণ উদ্ধৱ সংবাদ, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ, ইয়াতো গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে আমাক জ্ঞান প্ৰদান কৰিছে। মহাভক্ত উদ্ধৱৰ যি প্ৰশ্ন ভগৱন্তৰ চৰণত, যে হে প্ৰভু তুমি মোক কোৱা যে হে প্ৰাণবন্ধু কৃষ্ণ বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই, ঋষি সমস্তৰ মাজত এক মত কিয় নাই। আৰু ভগৱন্ত পুৰুষে তাৰ উত্তৰ দিবলৈ গৈ মহাভক্ত উদ্ধৱক সুন্দৰভাৱে প্ৰকাশ কৰিছে যে হে উদ্ধৱ, তুমি মোক যে সুধিছা প্ৰশ্নভাগ কিয়নো ঋষি সমস্তৰ মাজত একমতি নাই, তাৰ উত্তৰ তুমি সুধিছা কাৰণে মই তোমাক নকওঁ। মই এই কাৰণেই কম তোমাক, কাৰণ তোমাৰ লগত বিশেষ দুটা তত্ত্ব আছে। সেই তত্ত্ব দুটা কি কি ভগৱন্ত পুৰুষে সুন্দৰভাৱে উদ্ধৱৰ আগত প্ৰকাশ কৰিছে। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। উদ্ধৱ, তোমাৰ লগত এই দুটা বিশেষ তত্ত্ব আছে, সেয়া হ'ল তুমি মোৰ মহামিত্ৰ অৰ্থাৎ পৰম বান্ধৱ, আৰু তুমি মোৰ একান্ত ভকত। এতিয়া গুৰুজন বস্তুৱে আমি সমস্ত জনাকে মহাভক্ত উদ্ধৱক ভগৱন্ত পুৰুষে দিয়া সেই দুটা তত্ত্ব আশ্ৰয় কৰিলেহে জীৱনে পূৰ্ণতা লাভ কৰিব দৰ্শন প্ৰকাশ কৰিছে। অৰ্থাৎ আমি চিন্তা কৰিলে উত্তৰ পাম যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এনে এক বৃহৎ অনুষ্ঠান, যি অনুষ্ঠানত গুৰুজনাৰ আদৰ্শ প্ৰত্যেকৰে হৃদয়ৰ মাজত অনুপ্ৰাণিত হৈ আছে যে এক দেৱ এক সেৱ একত বিনে নাই কেৱ। কিন্তু একান্ত সেৱক মানে ভগৱন্তৰ পৰম বান্ধৱ নহ'বও পাৰে। এইখিনিতে হয়তো অকণমান ক'ৰবাত নহয় ক'ৰবাত আমাৰ চিন্তাত হয়তো ভাৱনাত হয়তো গণ্ডগোল হোৱাৰ বাবে কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মাধ্যমেৰে দুজনা গুৰুৱে আমাক যিমান তত্ত্ব দি জীৱন ধন্য কৰাৰ উপদেশ প্ৰদান কৰিছে, তাক হয়তো আমি পালন কৰাত খেলি মেলি হোৱাৰ বাবে মাজে মাজে একান্ত ভক্তিৰ প্ৰশাসনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰো বাপ আইসকলৰ মাজত হয়তো কেতিয়াবা চিন্তাৰ খেলি মেলি নোহোৱাকৈ নাথাকে। আপোনালোক সৰ্বজানতা আপোনালোকে জানে, আমি কথাখিনি কিয় কোৱা হৈছে এইখিনি কথাও আপোনালোকে নিশ্চয় বুজিব পাৰিছে। গতিকে শাস্ত্ৰই কোৱা যি দুটা দৰ্শন যে তুমি মোৰ মহামিত্ৰ, তুমি মোৰ মহামিত্ৰ আৰু তুমি মোৰ একান্ত ভকত। আৰু একান্ত ভকতৰ বিষয়টোত মাধৱ গুৰুজনাই খুব সুন্দৰভাৱে চিনমোহৰ মাৰি আমাক দৰ্শন কৰাইছে ঘোষা শাস্ত্ৰৰ মাজত, যে কেৱল ভকত হ'লে নহ'ব, আমি যে ভকত হৈছোঁ, আমি যে সংগী হৈছোঁ, তাৰ মাজতো যথেষ্টখিনি পাৰ্থক্য আছে।
আৰু সেই পাৰ্থক্যখিনি আমি যেতিয়ালৈকে নামঘোষা শাস্ত্ৰক হৃদয়েৰে অনুধাৱন নকৰিম তেতিয়ালৈকে হয়তো আমি পূৰ্ণাংগ ৰূপত এই সংসাৰত হয়তো বৰ্তি থাকিব নোৱাৰিম। আমি আজি ল'ৰা 4 বছৰমান হৈছে মাত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানত অন্তৰ্ভুক্ত হোৱা, গতিকে আজি ল'ৰা হৈ পৰহিৰ গীত গাবলৈ যোৱাটো যথেষ্ট অপৰাধ। তথাপিতো আমি সৰু এটা কথা প্ৰথম আগবঢ়াই দিম, আপোনালোকে আলোচনাৰ আওতালৈ আনিব বুলি আমি সভাক নিবেদন কৰা হৈছে। কথাটো হ'ল এনেধৰণৰ, কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তি পঢ়াশালী ভাগৰ দ্বাৰা সংস্কৰণ কৰা হৈছে আৰু কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতত মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত সুন্দৰভাৱে দৰ্শন কৰাইছে। আপোনালোকৰ জ্ঞাত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। ও হৰি নামে হৰি নামে হৰি নামে গতি হৰি নাম ভকতৰ কেৱল ভকতি। হৰিনাম হ'ল ভকতৰ কেৱল ভকতি আৰু কল্পতৰু পুৰাণৰ সূৰ্যত আছে কেৱল ঈশ্বৰৰ নাম আৰু ঈশ্বৰৰ নাম সন্নিবিষ্ট এই মহাভাগৱতত আমাক বিভিন্ন স্থানত অসমত আমি আপোনালোকৰ আশীষ ধন্য হোৱা অনুষ্ঠান কৰি থাকোঁতে বিভিন্নজনে সোধাৰ কাৰণেহে আমি আপোনালোকৰ মাজত কথাটো আগবঢ়াই দিয়া হৈছে। যিহেতু ভাগৱত ভাগ ভগৱন্তৰ নাম আৰু সেই নামক যেতিয়া এজন পৰম ভকতে শিৰত তুলি আসনত অস্থায়ীভাৱে হ'লেও প্ৰতিষ্ঠা কৰে আৰু ফুল বৰদান আদি গুৰুজনাৰ অনবদ্য অৱদানক আশ্ৰয় কৰি সেই ভাগৱতক প্ৰতিষ্ঠা কৰিবলৈ শিৰত লৈ যাওঁতে সেই ভাগৱত ভাগত কেইভাগিমান নাম লিখিত ৰূপত আছে। সেই নাম কেইভাগি আপোনালোকৰ জ্ঞাত যে যি চনত ভাগৱত ভাগ সংস্কৰণ কৰা হৈছে সেই চনত যিজন সম্পাদক আছিল, যিজন পদাধিকাৰ আছিল, তেওঁৰ সমস্ত নামবিলাক ভাগৱতত লিখিত ৰূপত আছে। গতিকে বহু ভকতে আমাক এই ক্ষেত্ৰত ফোনযোগে হ'লেও বা অনুষ্ঠানলৈ যাওঁতে আমাক অৱগত কৰে যে বা পদাধিকাৰ বা বাৰু প্ৰধান সম্পাদক বাপৰ নামটো থকাটো ভাগৱতত প্ৰয়োজন নে অপ্ৰয়োজন। যিভাগ ভাগৱত এজন ভকতে শিৰত তুলি ভক্তি ভাৱেৰে আসনত প্ৰতিষ্ঠা কৰে সেই ভাগৱতত সম্পাদকৰ পদাধিকাৰৰ নামটো থকাটো প্ৰয়োজন নে অপ্ৰয়োজন। আমি সেই ভক্তসকলৰ প্ৰশ্ন আপোনালোকৰ চৰণত মাত্ৰ অৰ্পণা কৰা হৈছে। আজি সুবিধাটো পোৱাৰ কাৰণে আমি অৱগত কৰি দিয়া হৈছে।